নমস্কাৰ, মই স্বাগতম জনাইছো আপোনালোকক ভয়েস অফ ডেমক্ৰেসি লৈ আহিছো আপোনালোকলৈ এক গুৰুত্বপূৰ্ণ খবৰ। এক ব্যতিক্ৰম প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰা হ'ব মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলসমূহ। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ সমিতি গঠন। এক দীৰ্ঘ সময়ৰ অন্তত ছাত্ৰ-ছাত্ৰীয়ে পালে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ওপৰত নিশ্চিত সিদ্ধান্ত। ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিদিলে পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ। অনুষ্ঠিত হল কেবিনেটৰ বৈঠক। কেবিনেটে মিলিত হল সেবা, আসু, আমচুৰ লগতে উচ্চতৰ মাধ্যমিক শিক্ষাৰ সংসদ আৰু নানান দল সংগঠনৰ সদস্যসমূহ। কেবিনেটে স্পষ্ট সিদ্ধান্ত জনালে পৰীক্ষা বাতিল কৰিলে, কিন্তু পৰীক্ষা পতাৰ বিনিময়ত পূৰ্বৰ মূল্যায়নৰ ভিত্তিত চূড়ান্ত ফলাফল নিৰ্ণয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়েহে ফলাফল নিৰ্ধাৰণৰ বাবে চৰকাৰে গঠন কৰি দিলে দুখন সমিতিৰ, এখন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আৰু আনখন দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে। নজনীয়াকৈ সদস্যৰে গঠন কৰা হৈছে এই সমিতি। আলোক বৰগোহাঁইৰ নেতৃত্বত মেট্ৰিকৰ সমিতি গঠন কৰা হৈছে। তাত সদস্য হিচাপে থাকিব SN দাস, শ্ৰী প্ৰসন্না বৰা, শ্ৰী ৰঞ্জিত দাম, শ্ৰী হাকিম তৰফদাৰ, শ্ৰী CV ৰায়, শ্ৰী মৃণাল খাউণ্ড আৰু সেবাৰ সচিব। তাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত আন এখন কমিটি গঠন কৰা হৈছে, য'ত উপস্থিত থাকিব কাউন্সিলৰ চেয়াৰমেন নিবেদিতা লস্কৰ, SN বৰ্মন, শৰৎ বৰকটকী, ইদ্ৰিছ আলী, ৰতন পাল, দীপিকা চৌধুৰী লগতে কাউন্সিলৰ সচিব। এই সদস্যসকলে এসপ্তাহৰ ভিতৰতে ফলাফলৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্য চৰকাৰক দাখিল কৰিব। কি মাধ্যমেৰে ফলাফল দিয়া হ'ব সেই কথা এই দুখন সমিতিয়ে নিৰ্ণয় কৰিব প্ৰায় এসপ্তাহ সময়ৰ ভিতৰত। আৰু এই সমিতিয়ে নিৰ্ণয় কৰা মতে 21 জুলাইৰ ভিতৰতে ৰাজ্য চৰকাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰি ছাত্ৰ-ছাত্ৰীসকলক জীৱনক এক নতুন বাটলৈ আগুৱাই যাবলৈ পৰামৰ্শ প্ৰদান কৰিব।